নমস্কাৰ বন্ধুসকল, আজিলৈ আহিছোঁ পাৰ্ট নম্বৰ 2। আহকচোন এই লাভ ষ্টৰীটো দাঙি ধৰোঁ, কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। পডিয়ামত উপস্থিত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰা দেখি তেওঁ বাকী থকা সকলোখিনি তৃতীয় আৰু অন্তিম প্ৰচেষ্টাত ৰাখিছিল, আৰু ভাগ্যৰ কথা অনুসৰি তেওঁ অবিশ্বাস্যভাৱে গধুৰ ওজন উঠাবলৈ সক্ষম হৈছিল, যিটোৱে তেওঁক অলিম্পিকৰ স্বৰ্ণ পদক জিলিকিছিল। যেতিয়া তেওঁক প্ৰদান কৰা হৈছিল, সেই দৃশ্যটো সমগ্ৰ বিশ্বৰ লাখ লাখ দৰ্শকৰ বাবে সম্প্ৰচাৰ কৰা হৈছিল, আৰু চেষ্টানৰে কেৱল নিজকে সহায় কৰিব নোৱাৰিলে, কিন্তু কেমেৰাত তেওঁৰ পত্নীৰ এখন ফটো ধৰি কান্দি উঠিছিল। 2012 চনত আফগানিস্তানত এটা ইম্প্ৰোভাইজড বোমা বিস্ফোৰণৰ পিছত বোমা নিষ্কাশন বিশেষজ্ঞ টেইলৰ মৰিছ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। বিস্ফোৰণটোৱে তেওঁৰ সকলো হাত ভৰি লৈছিল আৰু 23 বছৰীয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সৈনিকজনৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি দিছিল। চিকিৎসালয়ত আঘাতৰ পৰা আৰোগ্য হোৱাৰ সময়ত টেইলৰে তেওঁৰ হাত ভৰি যোৱাৰ বেদনাদায়ক উপলব্ধিৰ সন্মুখীন হৈছিল। তেওঁ এই সত্যৰ সন্মুখীন হ'ব লগা হৈছিল যে তেওঁ গোটেই জীৱন সহায়ৰ ওপৰত নিৰ্ভৰশীল হ'ব। এইটো কেৱল তেওঁৰ বাবেই নহয়, তেওঁৰ পৰিয়াল আৰু বিশেষকৈ তেওঁৰ দীৰ্ঘম্যাদী প্ৰেমিকা ডেনিয়েলৰ বাবেও এক অবিশ্বাস্য কঠিন পৰিস্থিতি আছিল। কিন্তু তেওঁক কেতিয়াও এৰি দিয়াৰ পৰিৱৰ্তে ডেনিয়েল জীৱনৰ টেইলৰৰ স্তম্ভ হৈ পৰিছিল। তাই তেওঁক আৰোগ্য হোৱাত সহায় কৰিছিল আৰু এই অবিশ্বাস্য প্ৰত্যাহ্বানপূৰ্ণ সময়ত তেওঁৰ যত্ন লৈছিল। টেইলৰৰ দ্ৰুত আৰোগ্যত ডেনিয়েলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাই কেতিয়াও তেওঁৰ কাষৰ পৰা আঁতৰি যোৱা নাছিল আৰু তেওঁক যথেষ্ট সহায় কৰিছিল যেতিয়া তেওঁ নতুন প্ৰস্থেটিক অংগৰ সৈতে পুনৰ খোজ কাঢ়িবলৈ শিকিছিল। টেইলৰ সুস্থ হোৱাৰ পিছত তেওঁ তেওঁৰ প্ৰিয় প্ৰেমিকাক প্ৰস্তাৱ দিছিল আৰু তেওঁলোকৰ বিয়া হৈছিল। এইটো এটা অবিশ্বাস্যভাৱে অনুপ্ৰেৰণাদায়ক প্ৰেম কাহিনীৰ এক সুন্দৰ সমাপ্তি, যিয়ে দেখুৱায় যে ইজনে সিজনৰ সঁচাকৈয়ে ভাল পোৱা লোকসকলৰ মাজত কেতিয়াও একো থিয় হ'ব নোৱাৰে। এটা সুখী সমাপ্তিৰ সৈতে দুৰ্ঘটনা। যেতিয়া ফ্ৰেংকৰ পত্নীৰ গাড়ী দুৰ্ঘটনা হৈছিল, তাই ইমানেই আঘাতপ্ৰাপ্ত হৈছিল যে তাই কোমাত পৰিছিল। বছৰ পাৰ হৈ গ'ল, কিন্তু ফ্ৰেংকছ তেওঁৰ পত্নীক চিকিৎসালয়লৈ যোৱা বন্ধ কৰা নাছিল। যদিও চিকিৎসালয়ৰ প্ৰায় সকলোৱে আশা এৰি দিছিল, তথাপিও তেওঁ বিশ্বাসী হৈ আছিল যে তাই এদিন আৰোগ্য হ'ব। যেতিয়াই তেওঁ তাইক লগ কৰিছিল, তেওঁ তাইৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইজনে সিজনৰ সৈতে কটোৱা সেই সকলো সুন্দৰ মুহূৰ্তবোৰ বৰ্ণনা কৰিছিল। এদিন যেতিয়া তেওঁ তাইক তেওঁলোকৰ বিয়াৰ দিনটোৰ ভিডিঅ' দেখুৱালে, তাই লাহে লাহে তাইৰ হাত লৰচৰ কৰিবলৈ ধৰিলে। তাই তাৰ নামটো ফুচফুচাই কৈছিল আৰু জ্ঞান লাভ কৰিবলৈ আৰম্ভ কৰিছিল। তাই হাৰ পোৱাৰ কেইবা সপ্তাহ পিছত তাই সম্পূৰ্ণৰূপে আৰোগ্য হৈছিল আৰু অৱশেষত ভালৰ বাবে চিকিৎসালয় এৰিবলৈ অনুমতি দিয়া হৈছিল। যেতিয়া দম্পতীহাল গুচি গৈছিল, তাই ফ্ৰেংকক কৈছিল যে তাই কোমাত থকাতে তেওঁৰ মাত শুনিবলৈ আৰু এইটো তেওঁৰ কণ্ঠস্বৰ আছিল, যি তাইক চেতনালৈ ঘূৰি অহাত সহায় কৰাত আটাইতকৈ ডাঙৰ সহায় আছিল। কেৰিয়ানৰ প্ৰেমপত্ৰ। 1907 চনত ডেভিড হুডে জামাইকাত থকা তেওঁৰ গৃহ চহৰৰ পৰা নিউয়ৰ্ক চহৰলৈ স্থানান্তৰিত হয়।
যুৱকজনৰ বাবে প্ৰবঞ্চন সহজ নাছিল আৰু তেওঁ ভয়ানকভাৱে ঘৰুৱা হৈ পৰিছিল। তেওঁ নিজৰ চহৰ আৰু তেওঁৰ বন্ধুবৰ্গৰ সংগ হেৰুৱাইছিল। নিজকে বিচলিত কৰিবলৈ ডেভিড হুডে নিজৰ মাতৃভূমিৰ পৰা এজন অসম্ভৱ কলম বন্ধু বিচাৰিবলৈ আৰম্ভ কৰিলে। তেওঁ কেৰিবিয়ানৰ এপ্ৰিল কাটো নামৰ এগৰাকী মহিলাক বিচাৰি পাইছিল, যি তেওঁৰ সৈতে চিঠি পত্ৰ স্থাপন কৰিবলৈ আগ্ৰহী আছিল। দুয়ো লাহে লাহে ইজনে সিজনক চিনি পাইছিল। এটাৰ পিছত এটা চিঠি। এবছৰৰ পিছত দুয়ো জনে কেতিয়াও লগ নোপোৱাকৈ ইজনে সিজনৰ প্ৰেমত পৰিছিল। 7 বছৰ পিছত এপ্ৰিল আৰু ডায়োডে প্ৰথমবাৰৰ বাবে লগ পাইছিল। সেই দিনটো তেওঁলোকৰ বিয়াৰ আগদিনা আছিল। যিদৰে ডায়োডে অলপে আগতে তাইক প্ৰস্তাৱ দিছিল। দুয়ো বিবাহিত আৰু 6টা সন্তান আছিল। এটা হৃদয়স্পৰ্শী বিদায় উপহাৰ। যেতিয়া জিনৰ মেলানোমা ধৰা পৰিছিল, তেওঁক জীয়াই থাকিবলৈ মাত্ৰ 6 সপ্তাহ বাকী আছিল। এইটো এটা আচৰিত ৰোগ নিৰ্ণয় আছিল, কিন্তু জিনে তেওঁৰ পত্নী কেৰলৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ এৰি যোৱা সময়খিনি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল, যাৰ সৈতে তেওঁ 30 বছৰ ধৰি বিবাহপাশত আবদ্ধ আছিল। তেওঁ তেওঁৰ পেঞ্চনটো নগদ কৰিছিল আৰু তেওঁলোকে বাস কৰা ঘৰটো পৰিশোধ কৰিবলৈ টকাখিনি ব্যৱহাৰ কৰিছিল। দ্বিতীয় পদক্ষেপটো আছিল তেওঁৰ পত্নী কেৰল আৰু পৰিয়ালৰ বাকী সকলৰ বাবে ইটালীলৈ ভ্ৰমণৰ ব্যৱস্থা কৰা। যেতিয়া তেওঁলোক ভেনিচৰ এটা নিৰ্দিষ্ট গীৰ্জালৈ গৈছিল, তেতিয়া এজন যাজকে ইতিমধ্যে দম্পতীহালৰ বাবে অপেক্ষা কৰি আছিল। এই গীৰ্জাত জিনৰ পিতৃ-মাতৃয়ে 50 বছৰতকৈও অধিক আগতে বিবাহপাশত আবদ্ধ হৈছিল। সেইদিনা জিন আৰু কেৰলে তেওঁলোকৰ বিবাহৰ শপতবোৰ পুনৰ নৱীকৰণ কৰিছিল আৰু আটাইতকৈ ধুনীয়া দিনটো অতিবাহিত কৰিছিল। জিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী কেৰলে আৱিষ্কাৰ কৰিছিল যে তেওঁৰ মৃত্যুৰ অলপ আগতে গোটেই ঘৰটো চাৰিওফালে বস্তাত টকা লুকুৱাই ৰাখিছিল। বহু মাহ ধৰি তাই এটাৰ পিছত এটা টকা পৰিছিল। এই কঠিন সময়ত কেৰলক উৎসাহিত কৰাৰ বাবে টকাবোৰ ধুনীয়া আৰু অতি ব্যক্তিগত মন্তব্য, কিন্তু জনে এই বিবৃতিবোৰত তেওঁৰ পত্নীক জীৱনৰ প্ৰতিটো দিশ সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ, তেওঁৰ গাড়ী বিক্ৰী কৰিবলৈ আৰু তাইৰ জীৱনৰ সৈতে আগবাঢ়ি যাবলৈ সোঁৱৰাই দিছিল। এইটো আটাইতকৈ হৃদয়স্পৰ্শী বিদায় উপহাৰ আছিল, যিটো এজনে কল্পনা কৰিব নোৱাৰে। যেতিয়া এজন শল্য চিকিৎসকে এজনী সৰু ছোৱালীৰ অস্ত্ৰোপচাৰ কৰিছিল, জটিলতা সৃষ্টি হ'বলৈ আৰম্ভ কৰিছিল। তাই যথেষ্ট তেজ হেৰুৱাইছিল আৰু তেজ সঞ্চাৰণৰ প্ৰয়োজন আছিল। অৱশ্যে তাইৰ তেজৰ প্ৰকাৰ O আছিল, যিটো চিকিৎসালয়ত উপলব্ধ নাছিল। সেয়েহে শল্য চিকিৎসকজনে ছোৱালীজনীৰ সৰু ভায়েকক সুধিছিল, যি টাইম আছিল। তেওঁলোকে তেওঁৰ পৰা তেজ সংগ্ৰহ কৰিব পাৰিবনে? তেওঁ বৰ্ণনা কৰিছিল যে এইটো অবিশ্বাস্যভাৱে গুৰুত্বপূৰ্ণ, বা তেওঁ কৈছিল জীৱন আৰু মৃত্যুৰ বিষয়ে। ডেকা ল'ৰা আপাত দৃষ্টিত ভয় খায়। শেষত সন্মান নোহোৱালৈকে কেইটামান মৃত্যু নীৰৱে বহি আছিল। তেওঁ উঠি মাক-দেউতাকক সাৱটি ধৰিছিল। তেওঁলোকক বিদায় জনালে। নাৰ্ছসকলে তেওঁৰ পৰা তেজ লোৱাৰ পিছত তেওঁ কিমান মিনিট জীয়াই থাকিবলৈ বাকী আছে জানিলে তেওঁ উদ্বিগ্নতাৰে ফুসফুসাই ক'লে। তেওঁ সম্পূৰ্ণৰূপে নিশ্চিন্ত আছিল যে তেওঁ মৰিবলৈ গৈ আছে, যাতে তেওঁৰ ভনীয়ে জীয়াই থাকিব পাৰে, আৰু তেওঁ তেনে কৰিবলৈ ইচ্ছুক আছিল। যেতিয়া নাৰ্ছসকলে অনুভৱ কৰিলে যে ডেকা ল'ৰা ভাবিছিল যে তেওঁ মৰিব, তেওঁলোকে তেওঁক
উৎসাহিত কৰিছিল আৰু তেওঁক বুজাইছিল যে তেওঁৰ জীয়াই থাকিবলৈ বহুতো আশ্চৰ্যকৰ আৰু আনন্দদায়ক দৰ্শক বাকী আছে। যেতিয়া কথনিক গীৰ্জাৰ এগৰাকী যুৱ ছাত্ৰীয়ে তাইৰ শিক্ষাৰ্থীগৰাকীক তাই কিয় ধৰ্মীয় ভগ্নী হোৱাৰ সিদ্ধান্ত লৈছিল তাৰ কাৰণবোৰ সুধিছিল, তেতিয়া তাইৰ শিক্ষকে তাইক এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী কৈছিল। বহু বছৰ আগতে যেতিয়া তাই একে বয়সত আছিল, শিক্ষাৰ্থীগৰাকীয়ে এটা ধনী পৰিয়ালৰ পৰা উদ্ভৱ হোৱা ইজন সিজনক দেখা আৰম্ভ কৰিছিল আৰু সোনকালে ইজনে সিজনৰ সৈতে গম্ভীৰ সম্পৰ্ক গঢ়ি তোলে। দুৰ্ভাগ্যবশত যুৱকজনৰ পৰিয়ালে এই সম্পৰ্কৰ সৈতে একেবাৰে একমত হোৱা নাছিল। তেওঁলোকে আনকি তেওঁলোকৰ পুত্ৰক বিদেশত আৰু দূৰৈৰ এখন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ ভাবুকি দিছিল। যিহেতু শ্ৰীমতী পেটাৰছন দুৰ্বল পৃষ্ঠভূমিৰ পৰা আহিছিল, তেওঁ সম্ভৱতঃ সেই সময়ৰ তেওঁৰ সৈতে যাব নোৱাৰিলেহেঁতেন। ইয়াৰ অৰ্থ হৈছে যে যদি তেওঁলোকে সম্পৰ্কটো অব্যাহত ৰাখিব বিচাৰে, তেওঁলোকে বিচাৰিলে বা নকৰিলে ইজনে সিজনৰ পৰা পৃথক হ'ব। কিন্তু তেওঁলোকে দুয়ো ইজনে সিজনৰ প্ৰেমত পৰিছিল যে সম্পৰ্কটো সমাপ্ত কৰাটো যিকোনো প্ৰকাৰে নহওক এটা বিকল্প নাছিল। এই কাৰণে তেওঁলোকে পলাই যোৱাৰ সিদ্ধান্ত লৈছিল। অতি গোপনীয়তাৰে তেওঁলোকে তেওঁলোকৰ পলায়নৰ পৰিকল্পনা কৰিছিল। যেতিয়া যুৱকজনৰ পৰিয়ালে অৱশেষত এই বিষয়ে জানিব পাৰিছিল, কিন্তু পলাই যোৱাৰ পিছত সোনকালে ঘৰলৈ উভতি অহাৰ পৰিৱৰ্তে দুয়ো কেতিয়াও ঘূৰি যোৱা নাছিল। তেওঁলোকে গীৰ্জাত যোগদান কৰিছিল, পবিত্ৰ আদেশ লৈছিল আৰু বিভিন্ন মানৱীয় অভিযানৰ বাবে পৃথিৱী ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। মানুহজনৰ জীৱন শেষ হোৱাৰ অলপ আগতে দুয়োজনে 40 বছৰ ভ্ৰমণ কৰিছিল আৰু আনকি বিবাহপাশত আবদ্ধ হৈছিল। ডেভ এজন মেকআপ শিল্পী, যি নিয়মীয়াকৈ স্থানীয় কমিউনিটি কলেজৰ মেকআপ আৰ্টিষ্ট্ৰী শ্ৰেণী অনুষ্ঠিত কৰে। সাধাৰণতে তেওঁৰ বেছিভাগ শিক্ষাৰ্থী মধ্যবয়স্ক গৃহিণী যি তেওঁলোকৰ মেকআপ দক্ষতা সুন্দৰ কৰিব বিচাৰে। কিন্তু এইবাৰ তেওঁ এটা শ্ৰেণী অনুষ্ঠিত কৰিছিল য'ত মানুহেও অংশগ্ৰহণ কৰিছিল। নতুন শিক্ষাৰ্থীজন তেওঁৰ শ্ৰেষ্ঠ বছৰবোৰত এজন ভদ্ৰলোক আছিল, যাৰ মেকআপ শিল্পীৰ প্ৰতি আপাতদৃষ্টিত সীমাহীন আগ্ৰহ আছিল। তেওঁ যিমান সম্ভৱ সিমান শিকিবলৈ আগ্ৰহী আছিল আৰু তেওঁৰ কামৰ ফলাফলত সন্তুষ্ট নোহোৱালৈকে ক'ব নোৱাৰিব। অৱশ্যে আন মহিলাসকলৰ অকলে থকাৰ সময়ত মানুহজন কথোপকথনৰ এক নম্বৰ বিষয় আছিল। অনুমানবোৰ সোনকালে বিয়পিবলৈ আৰম্ভ কৰিলে। তেওঁ সম্ভৱতঃ এজন ফ্ৰেছাৰ আছিল নেকি, অন্যথা তেওঁ এনে শ্ৰেণীত কিয় উপস্থিত থাকিব? কমিউনিটি কলেজখন এক ৰক্ষণশীল গ্ৰাম্য এলেকাত স্থাপন কৰা হৈছিল, যাৰ বাবে আন অংশগ্ৰহণকাৰীসকলে মানুহজনৰ উদ্দেশ্যৰ বিষয়ে যথেষ্ট সন্দেহ কৰিছিল। গোটেই পাঠবোৰত মানুহজনে মনোযোগেৰে শুনিছিল আৰু তেওঁ শিকা সকলোবোৰ লিখিছিল। যেতিয়া দিন আৰু শ্ৰেণী লাহে লাহে সমাপ্ত হ'বলৈ আহিছিল, বাহিৰৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ কৌতূহল আৰু লুকুৱাব নোৱাৰিলে। যেতিয়া তেওঁলোকে অৱশেষত তেওঁক সুধিছিল যে তেওঁ মেকআপ শিল্পৰ প্ৰতি ইমান আগ্ৰহী কিয়, তেওঁ আটাইতকৈ প্ৰেৰণাদায়ক সুন্দৰ উত্তৰ দিছিল। তেওঁ ক'লে, আপুনি জানেনে, মোৰ মৰমৰ পত্নীয়ে ডায়েবেটিছৰ বাবে আংশিকভাৱে দৃষ্টিশক্তি হেৰুৱাইছিল। তাই আৰু তাইৰ মেকআপ প্ৰয়োগ কৰিবলৈ সক্ষম নহয়। মই ভাবোঁ তাই একেবাৰে ধুনীয়া মেকআপ অবিহনে আৰু অধিক এইটো জানে আৰু মই তাইক প্ৰতিদিনে কওঁ। কিন্তু কথাটো হ'ল এইটো, তাই কেৱল মেকআপ অবিহনে ঘৰ এৰি যাবলৈ সহজ অনুভৱ নকৰে।
তাই কেতিয়াও কোনো মেকআপ নকৰাকৈ বাহিৰলৈ যোৱা নাছিল। মোৰ জীৱনৰ প্ৰেম এনেদৰে দেখি মই সঁচাকৈয়ে দুখী হৈ পৰোঁ। গতিকে মই তাইক আচৰিত কৰিবলৈ এই পাঠ্যক্ৰমটো লোৱাৰ সিদ্ধান্ত লৈছিলোঁ। মই কেৱল তাইৰ মেকআপ কেনেদৰে প্ৰয়োগ কৰিব লাগে শিকিব নিবিচাৰোঁ। মই বিচাৰোঁ যে তাই আটাইতকৈ ধুনীয়া মেকআপ পিন্ধিব, যাতে তাইৰ ভিতৰৰ সৌন্দৰ্যও বাহিৰত জিলিকি উঠে। যেতিয়া তানিয়াই তাইৰ ছোৱালীক স্কুললৈ লৈ গৈ আছিল, তাই এক আচৰিত গাড়ী দুৰ্ঘটনাৰ সাক্ষী আছিল। দুৰ্ঘটনাটো যথেষ্ট গুৰুতৰ আছিল, সেয়েহে তাই সহায় কৰিব পাৰিবনে চাবলৈ তাইৰ গাড়ীৰ পৰা নামি আহিছিল। দুৰ্ঘটনাটোত দুখন গাড়ী জড়িত আছিল। এখন গাড়ী এখন ISV সোনকালে জুই লগাবলৈ আৰম্ভ কৰিলে। তাই লগে লগে পৰীক্ষা কৰিছিল যে গাড়ীখনৰ যাত্ৰী বাকী আছে নেকি আৰু এজন অচেতন 14 বছৰীয়া ল'ৰা দেখিছিল। সংকোচ নকৰাকৈ তাই গাড়ীৰ দুৱাৰখন খুলি দিলে আৰু ল'ৰা সুৰক্ষিত স্থানলৈ লৈ আহিল। তেওঁক দুখন চিকিৎসালয়লৈ অনা হৈছিল, য'ত তনিয়া আৰু তাইৰ ছোৱালী তেওঁক আৰোগ্য হোৱাত সহায় কৰিবলৈ কেইবাবাৰো সাক্ষাৎ কৰিছিল। সময় আৰু পাৰ হ'বলৈ আৰম্ভ কৰাৰ লগে লগে তানিয়াই লক্ষ্য কৰিবলৈ ধৰিলে যে তেওঁৰ ছোৱালীয়ে নিজৰ হিচাপত চিকিৎসালয়লৈ যাবলৈ আৰম্ভ কৰিছে। যেনেকৈ দেখা গৈছে, দুয়োজনে কিশোৰ ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু ডাঙৰ হোৱাৰ পিছত ইজনে সিজনক বিয়া কৰাইছিল। এদিন নাতালীয়ে তাইৰ দেউতাকৰ তুলনাগ্ৰস্ত এটা জীৰ্ণ ডায়েৰী পাইছিল। এইটো তেওঁৰ ডায়েৰী আছিল যে তেওঁ 18 বছৰ বয়সতে ঘূৰণীয়াকৈ লিখিছিল। নাতালীয়ে তাইৰ দেউতাকক একেবাৰে ভাল পায়, যি কেৱল শ্ৰেষ্ঠ দেউতাক নহয়, কিন্তু তাইৰ মাকৰ বাবে এজন মৰমীয়াল আৰু দয়ালু স্বামীও। সেয়েহে তাইৰ বাবে ডায়েৰীখন খোলা সহজ নাছিল, কিন্তু অৱশেষত তাই তেওঁৰ জীৱনৰ এই বিষয়ে ইমান কৌতূহলী হৈ পৰিছিল যে তাই ইয়াক পঢ়িবলৈ সিদ্ধান্ত লৈছিল। ডায়েৰীখনত অন্তিমটো প্ৰৱস্তি আছিল এটা চমু পেৰেগ্ৰাফ বাস্তৱতাৰে লিখা। ইয়াত কোৱা হৈছিল যে প্ৰৱেশ লিখাৰ সময়ত তেওঁৰ বয়স আছিল 18 বছৰ। এজন সুৰাপাহী যি অপৰাধমূলক ৰেকৰ্ডৰ সৈতে মহাবিদ্যালয়ৰ পৰা বাদ পৰিছিল। তেওঁৰ দেউতাকে প্ৰৱেশটোত উল্লেখ কৰিছিল যে এমাহ পিছত তেওঁ কিশোৰ দেউতাক হ'ব, কিন্তু তেওঁ নিজকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ নিজৰ জীৱন পোন কৰি দিব, যে তেওঁ তেওঁৰ সৰু ছোৱালীজনীৰ দেউতাক হ'ব, যিটো তেওঁৰ কেতিয়াও নাছিল। তো বন্ধুসকল, মই আশা কৰোঁ আপুনি এই সুন্দৰ প্ৰেম কাহিনীবোৰ উপভোগ কৰিছে। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু লাভ ষ্টৰিটো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা লাভ ষ্টৰিৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।